নমস্কাৰ বন্ধুসকল, মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ৰেলৱে RRB গ্ৰুপ D, ALP আৰু RPFৰ কিছুমান বিশেষ প্ৰশ্ন লৈ আজি মুঠ 10টা কুৱেশ্যন লৈ আহিছোঁ। আৰু এইকেইটা কুৱেশ্যন আজি প্ৰায় কেইবছৰ ধৰি উল্টা পুল্টাকৈ আহি আছে ৰেলৱে এক্সামত। আহকচোন আমি জানো কুৱেশ্যনকেইটা কি কি। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক, ৰঙা বটনটো দবাই দিয়ক আৰু তাৰ কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব নতুন নতুন আপডেটছৰ কাৰণে। আহক তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰোঁ আজিৰ কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো হৈছে উত্তৰ পূব ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন আছে: গুৱাহাটী, নলবাৰী, মালিগাঁও, ডিব্ৰুগড়। যদি আপোনালোকে জানে তেতিয়াহ'লে মোক কমেণ্ট কৰক। আৰু যদি মই উত্তৰটো কৈ দিছোঁ বাৰু, ইয়াৰ উত্তৰ পূব ৰেলৱে মুখ্য কাৰ্যালয় অৱস্থিত হৈছে মালিগাঁও। এইটো মই টিক মাৰি দিছোঁ। তাৰপিছত আমি আহিম এতিয়া 2 নম্বৰ কুৱেশ্যনটোলৈ। ভাৰতত প্ৰথমবাৰৰ বাবে কোন চনত ৰেলগাড়ী চলিছিল? বন্ধুসকল, ইয়াত 4টা অপশ্যন আছে: A 14 মাৰ্চ 1853 চন, B 16 মে 1853 চন, C 15 আগষ্ট 1853 চন আৰু D 12 জুন 1853 চন। এতিয়া যদি আপোনালোকে উত্তৰটো জানে তেতিয়াহ'লে মোক কমেণ্ট বক্সত ৰিপ্লাই কৰক। ইয়াত মই উত্তৰটো কৈ দিছোঁ। উত্তৰটো হৈছে B 16 মে 1853 চন, 16 মে 1853। মই এইটোক টিক মাৰি দিছোঁ। তাৰপিছতে আমি আহোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। ভাৰতত কিমান চনত পোনপ্ৰথমে বিদ্যুৎ চালিত ৰেলগাড়ী চলাচল কৰিছিল? কুৱেশ্যনটো আকৌ এবাৰ কৈ দিছোঁ। ভাৰতত কিমান চনত পোনপ্ৰথমে বিদ্যুৎ চালিত ৰেলগাড়ী চলাচল কৰিছিল? A 3 ফেব্ৰুৱাৰী 1925 চন, B 5 মাৰ্চ 1926 চন, C 16 এপ্ৰিল 1925 চন আৰু D 12 আগষ্ট 1926 চন। ইয়াৰ অপশ্যনকেইটা হৈছে 3 ফেব্ৰুৱাৰী 1925, 5 মাৰ্চ 1926, 16 এপ্ৰিল 1925, 12 আগষ্ট 1926। যদি আপোনালোকে এনচাৰটো জানে তেতিয়াহ'লে মোক কমেণ্ট কৰক। আৰু যদি কুৱেশ্যনটো আকৌ চাবলগীয়া তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি চাওক। ইয়াত মই আপোনালোকক উত্তৰটো কৈ দিছোঁ: 3 ফেব্ৰুৱাৰী 1925 A। আৰু মই টিক মাৰি দিছোঁ এনচাৰটো। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। পৃথিৱীৰ কোন স্থানত আটাইতকৈ ডাঙৰ ৰেলৱে স্থান আছে? তাত পৃথিৱীৰ কোনখন দেশত বা কোন স্থানত আটাইতকৈ ডাঙৰ ৰেলৱে স্থানটো আছে? ইয়াত 4টা অপশ্যন আছে: ভাৰত, B জাপান, C চীন, D আমেৰিকা। ইয়াৰ উত্তৰটো হ'ব, মই আপোনালোকক কৈ দিছোঁ, উত্তৰটো হৈছে D আমেৰিকা। আৰু মই এইটো টিক মাৰি দিলোঁ। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ডিজেল ইঞ্জিনৰ আৱিষ্কাৰ কোনে কৰিছিলে? ইয়াত 4টা অপশ্যন আছে: ডেনিছ গেছন, কাৰ্ল ইভেন্স, ৰুডলফ ডিজেল আৰু D2 হৈছে E কাৰ্টৰাইট। ইয়াত 4টা অপশ্যনৰ ভিতৰত আপোনালোকে যদি জানে মোক কমেণ্টত ৰিপ্লাই কৰক। আৰু যদি নাজানে মই উত্তৰটো বাৰু কৈ দিছোঁ। সেই উত্তৰটো হৈছে C ৰুডলফ ডিজেল। আৰু মই এই এনচাৰটো টিক মাৰি দিছোঁ। ইয়াৰ পিছত আমি 6 নম্বৰলৈ। ভাৰতীয় ৰেলৱেৰ ৰাষ্ট্ৰীয়কৰণ কিমান চনত হৈছিল? ভাৰতীয় ৰেলৱেৰ ৰাষ্ট্ৰীয়কৰণ কিমান চনত হৈছিল? এইটো 6 নম্বৰ কুৱেশ্যন। ইয়াত 4টা অপশ্যন আছে: 1920, B 1930, C 1940, D 1950। ইয়াত আমি 4টা অপশ্যনৰ ভিতৰত উত্তৰটো মই কৈ দিছোঁ। উত্তৰটো হৈছে D 1950। আৰু এই উত্তৰটো মই টিক মাৰ্ক কৰি দিলোঁ, আপোনালোকে চাই ল'ব। তাৰপিছত আহিছোঁ আমি ভাৰতৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ বেছি দূৰত্ব অতিক্ৰম কৰা ৰেলগাড়ীখনৰ নাম কি?
ইয়াত 7 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ বেছি দূৰত্ব অতিক্ৰম কৰা ৰেলগাড়ীখনৰ নাম কি এনসাৰ এ হিমসাগৰ এক্সপ্ৰেছ বি ৰাজধানী এক্সপ্ৰেছ সি বিবেক এক্সপ্ৰেছ ডি মহানন্দা এক্সপ্ৰেছ এতিয়া যদি আপোনালোকে উত্তৰটো জানে তেতিয়াহ'লে মোক কমেণ্ট বক্সত ৰিপ্লাই কৰক আৰু মই কৈ দিছোঁ বাৰু উত্তৰটো হৈছে সি বিবেক এক্সপ্ৰেছ আৰু এইটো এনসাৰটো মই টিক মাৰ্ক কৰি দিছোঁ এতিয়া আহিছোঁ 8 নম্বৰলৈ ভাৰতৰ আটাইতকৈ ডাঙৰ প্লেটফৰ্ম কোনটো ইয়াত 4টা অপশ্যন আছে খড়গপুৰ বি কানপুৰ সি গোৰখপুৰ ডি গুৱাহাটী এই 4টা অপশ্যনৰ ভিতৰত উত্তৰটো হৈছে সি খড়গপুৰ এইটো মই বাৰু ঠিক মাৰি দিছোঁ যদি আপোনালোকে জানে তেতিয়াহ'লে এই কুৱেশ্যনবিলাকৰ যেতিয়া মই কুৱেশ্যন কৈ থাকোঁ তেতিয়া চাই পেলাই ভিডিঅ'টো হয়তো পজ কৰি ল'ব নহ'লে 5 ছেকেণ্ডৰ ভিতৰত আপোনালোকে উত্তৰ দিবলৈ চেষ্টা কৰিব 9 নম্বৰ কুৱেশ্যনটো হৈছে AIRFৰ সম্পূৰ্ণ নাম কি সম্পূৰ্ণ নাম AIRFৰ সম্পূৰ্ণ নামটো হৈছে অল ইণ্ডিয়া ৰেলৱে মেনছ ফেডাৰেশ্যন অল ইণ্ডিয়া ৰেলৱে মেনছ ফেডাৰেশ্যন এইটো হৈছে ইউনিয়ন অৰ্গেনাইজেশ্যন এইটো ৰেলৱে এটা সংগঠন হয় তাৰপিছতে 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ARPH এৰ সম্পূৰ্ণ নাম কি ARPH এৰ সম্পূৰ্ণ নাম হৈছে ইণ্ডিয়ান ৰেলৱে পাব্লিক হেল্থ এছ'চিয়েশ্যন এই 10টা কুৱেশ্যন প্ৰায় আহে আপোনালোকে চাব পাৰে মই নেক্সট ভিডিঅ'ত আৰু কুৱেশ্যন লৈ মেথমেটিক্সৰ বিষয়ে আনিম বাকী ছ'চিয়েলৰ বিষয়ে আনিম বাকী ছায়েন্সৰ বিষয়ে লৈ আহিম আজিৰ কাৰণে ইমানটা সমাপ্ত